প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ ঠেকুৱা বনোৱাৰ পদ্ধতি। এতিয়া আমি কি কি লৈছোঁ চাওঁ আহক। এয়া হ'ল আটা মই লৈছোঁ 1.5 কাপ। এয়া চেনি, তাত মই দিম নাৰিকল লৈছোঁ, আৰু এয়া ঘি। প্ৰথমতে আমি ইয়াত আটাখিনি লৈ লৈছোঁ। ইয়াৰ পিছত মই ইয়াত ঘি দিম। প্ৰথমতে আমি ঘি আৰু আটাখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব। এতিয়া ঘি আৰু আটাখিনি আমি ভালদৰে মিহলি কৰিব লাগিব। তাৰপিছত আমি চাব লাগিব যে ইয়াত এটা মুঠি মাৰি এই যদি লাডুটো যদি আমি এনেকৈ ওপৰত পেলাই দিওঁ, যদি ভাঙি যায় সেইটো চাওক, আৰু অলপমান ঘি দিব লাগিব ইয়াত। এতিয়া এনেকৈ মুঠি এটা বনাই ওপৰৰ পৰা আমি পেলাই দিব লাগিব। তেতিয়া যদি ভাঙি নাযায় তেতিয়া মানে আমাৰ মিশ্ৰণটো হৈছে। এতিয়া আমি ইয়াত চেনি দিম। চেনি মই ইয়াতে 2 চামুচমান দিছোঁ, আৰু নাৰিকল দি দিছোঁ। এতিয়া এইখিনি আমি ভালদৰে মিহলি কৰিছোঁ। এতিয়া আৰু অলপমান এনেকৈ ধুনীয়াকৈ মিলাই ইয়াতে আমি এতিয়া পানী দি পেলাই ডো বনাব লাগিব। এতিয়া ইয়াত আমি পানী দিব লাগিব। পানীখিনি আমি কমকৈ দি পেলাই সানিম। অলপমান পানী লাগিব। এতিয়া এইটো ভালদৰে হৈ গৈছে মাথা, আৰু এতিয়া আমি ইয়াত সৰু সৰু কৰি বল বনাম ইয়াৰ পৰা। সৰু সাইজৰ আমি বল বনাম। এতিয়া আমি এইটো সৰু সৰু কৰি বল এনেকৈ পিঠাৰ চেপত সাজি ল'ম।
তো আপোনালোকে গোল গোল কৰি ভাজিব পাৰে বা দীঘলীয়া কৰি ভাজিব পাৰে। এতিয়া আমাৰ এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত আমি ডিজাইন বনাব পাৰিম। আমি চামুচেৰে এনেকৈ ডিজাইন বনাব পাৰোঁ। এনেকৈ এইটো এটা ডিজাইন। এডাল হ'ল খৰিকা। এই খৰিকাডালেও আমি ডিজাইন দিব পাৰোঁ। যদি এনেকুৱা দীঘলীয়া কৰি বনাওঁ তেতিয়া আমি পাতৰ ডিজাইন দিব পাৰিম। এনেকৈ এনেকৈ আপোনালোকে ডিজাইন দিব পাৰিব আৰু কাটা চামুচেও দিব পাৰিব। এনেকৈ এনেকৈ দিব পাৰিব। বেলেগ বেলেগ ডিজাইন দিব পাৰিব আপোনালোকে নিজৰ মতে। এতিয়া এইখিনি ডিজাইন দিয়া হৈ গ'ল। ইয়াৰ পিছত আমি তেলত ভাজিব লাগিব। এতিয়া মই এটা এটাকৈ তেলত দি দিছোঁ। এইখিনি মই তেলখিনি আগতে অলপমান গৰম কৰি থৈছিলোঁ, ইয়াত দি দিছোঁ। জুইটো আমি অলপমান কম কৰি ৰাখিব লাগিব, কাৰণ বস্তুটো মচমচীয়া হ'ব লাগিব অলপমান। এতিয়া এইখিনি আমাৰ হৈ গৈছে ধুনীয়াকৈ ভজা। এতিয়া ইয়াত আমি ইয়াৰ পৰা উঠাই দিব পাৰোঁ। ইমানখিনি ৰঙা হোৱালৈকে ভাজিলে ভাল লাগে আৰু। এয়া ঠেকুৱা ৰেডি হৈ গ'ল। আপোনালোকৰ ঘৰত বনাই চাব পাৰিব। আৰু এইটো বস্তু খুব কমেও আপোনালোকে 15-20 দিনমান ভালকৈ থ'ব পাৰিব আৰু খুব মচমচীয়া হৈ থাকে, খাবলৈ খুব ভাল লাগে।